অষ্টম অনুসূচী মানে ভাৰতবৰ্ষৰ সংবিধানৰ দায়ৰাত অহা যিকেইটা 22টা ভাষা আছে এই ভাষাৰ ভিতৰত আমি আছো গতিকে আমি একো নকৰিলেও হয় এনেকুৱা ভবা বহুত মানুহ আছে যে আমাৰ ভাষাটো ভাৰতৰ সংবিধানত আছেই গতিকে আমি একো নকৰিলেও হয় বুলি নিজা আখৰ যদি নাথাকে তেতিয়াহ'লে আপুনি বেলেগৰ আখৰ ধাৰ কৰি কৰি কিমান দিন শিকিব আজি বোলে ৰোমান শিকিলো আজি বোলে বেলেগ কিবা শিকিলো এনেকেতো নচলিব ধাৰ কৰা টকা পইচাৰে আপোনাৰ ঘৰ সংখ্যা চলেনে নচলে গতিকে ধাৰৰ দিন গ'ল এতিয়া নিজে যি কৰিব পাৰো সেইটোৰ ওপৰত আমি ভিত্তি কৰি জীয়াই থাকিব লাগিব সেই কথাটো আমাৰ পূজনীয় পণ্ডিত ৰঘুনাথ মুৰ্মু ডাঙৰীয়া আমাক কৈ দিছে Hai gati ku sanam ki johar arti do hoy nonde Udalguri hasap na Udalguri district re da onde Udalguri high secondary school re seter kana nonde tin do iya ha hena nonde olchiki coaching center olchiki diploma na coaching center ko udu dondar onde hej kana nonde tin mole ko udu dona ona bitri ten chala hoy nito finally seter kana ar adi at situng kana nonde hoy kalte iya noy ha bitri se in bolo ar nyel chubuna tin ha ko udu donda ona ar indo pura panci dingga kate ektomi hej kana nonde do noy no do high Udalguri higher secondary school rena iya kana gate kana no kate bolo ha in mola hane bitri re ha ko undiel da sarjo ona room se ha in chala ande bitri ko taporen peda ha ko manggao ka pati ona all diki ona center iya diploma coaching center ha ko bitri se ha iya lo na kami pate euri e hobo noy no ado higher secondary school da compound bitri na ado onte ha coaching center do note re na auri pundio ado hai nyal suna audio ado ani to ha finally udu dhon lagi hande ko tinggu kana ona nyel chubuna hande ha ko udu সকলোৱে শ্ৰদ্ধা সন্মানীয় পুষ্পদ অষ্টলা স্মাৰক আদি উদ্বোধনী কাৰ্যসূচীত আমি লগ পাই বহুত ধন্য আমি মানিছোঁ এই আমাৰ সান্তালী পন্থীৰে স্মাৰক সম্বৰ্ধনা জনাব আমি সকলোৰে এটা জোৰদাৰ হাত চাপৰি মাৰি সকলোৱে সহযোগিতা কৰিম
ᱦᱚᱸᱜᱼᱚᱭ ᱱᱤᱛᱚᱜ ᱯᱷᱟᱭᱱᱟᱞᱤ ᱱᱚᱰᱮ ᱩᱫᱽᱵᱳᱫᱚᱱ ᱫᱚ ᱦᱩᱭᱱᱟ ᱟᱨ ᱨᱩᱢ ᱠᱚᱨᱮ ᱠᱚ ᱵᱚᱞᱚ ᱟᱠᱟᱱᱟ ᱚᱸᱰᱮ ᱧᱮᱞ ᱦᱚᱪᱚ ᱵᱚᱱᱟ ᱧᱮᱧᱮᱞ ᱤᱭᱟᱹᱛᱮ পাছ কৰিব লাগিব আৰু ডিলেটো পাছ কৰিব লাগিব এতিয়া সেইবিলাক চৰকাৰৰ যিবিলাক হেৰি আছে নিয়মবিলাক আছে সেই নিয়মবিলাক আমি কৰিবই লাগিব ইয়াৰ লগতে সেইবিলাক পাছ কৰাৰ লগতে আৰু আমাৰ আচল বস্তুটো হ'ল এই ডিপ্ল'মা থকা এইবিলাক সকলোবোৰ থকাৰ পিছতো যদি আমাৰ ডিপ্ল'মা নাথাকে অল টিকেট ডিপ্ল'মা নাথাকে তেতিয়াহ'লে আমি অল টিকেট শিক্ষক হ'ব নোৱাৰে সেইটো কাৰণে আমি কেন্দ্ৰীয় সমিতিয়ে এটা পদক্ষেপ ল'লে আমি শিক্ষকসকলক যদি আমি সৃষ্টি কৰিব লাগে তেতিয়াহ'লে গোটেইটো জিলাত প্ৰতিটো জিলাত আমি কোচিং চেণ্টাৰ পাতিব লাগিব আৰু এই কোচিং চেণ্টাৰত আমি পৰীক্ষা পাতিব লাগিব পণ্ডিত ৰঘুনাথ মোৰ অলপ ধুনীয়া ফটো অলপ ডাঙৰকৈ বনাই ফ্লেক্সত এনেকৈ নাৰাখিব অলপ ডাঙৰকৈ ফটোখন বনাই ল'ব দিলে কম্পিউটাৰত বনাই দিব বনাই ভালকৈ ৰাখিব ভালকৈ জনাব প্ৰথম আমি কিন্তু আৰম্ভণিটো তাৰ পৰা ভাষাটো জীয়াই থাকিবলৈ ইমান আমি দৌৰা দৌৰি কৰোঁ আপোনালোকে আচৰিত হ'ব পৃথিৱী প্ৰায় 4,000 ভাষা চলে world 4,000 লেংগুৱেজ আছে আৰু আমাৰ ভাৰতবৰ্ষ আজিৰ পৰা 60 বছৰ আগলৈ আমি যদি গুচি যাওঁ তেতিয়া ভাৰতবৰ্ষত প্ৰায় 600 ভাষা মানে ডকুমেণ্টেড লেংগুৱেজেছ বুলি যাক কোৱা হয় 600 ভাষা চলিছে তাৰে ভিতৰত বিগত 60 বছৰত 250টা ভাষা ইতিমধ্যে মৰিল 250টা ভাষা মৰি গ'ল আৰু এতিয়া কোৱা হৈছে এন্ডেঞ্জাৰ লেংগুৱেজ বুলি যিবিলাক মানে বিপদযুক্ত ভাষা তেনেকুৱা বহুত ভাষা এতিয়াও আৰু আছে বহুত 10% এনেকুৱা ভাষা আছে যিবিলাকৰ বিপদযুক্ত ভাষা বুলি কোৱা হৈছে বিপদত আছে যিকোনো মুহূৰ্তত মৰি যাব পাৰে তেনেকুৱা এটা অৱস্থাত আছে এতিয়া আমি অষ্টম অনুসূচী মানে ভাৰতবৰ্ষৰ সংবিধানৰ দায়ৰাত অহা যিকেইটা 22টা ভাষা আছে এই ভাষাৰ ভিতৰত আমি আছো গতিকে আমি একো নকৰিলেও হয় এনেকুৱা ভবা বহুত মানুহ আছে যে আমাৰ ভাষাটো ভাৰতৰ সংবিধানত আছেই গতিকে আমি একো নকৰিলেও হয় বুলি আমি যদি কালি ভাষাটো ক'বলৈ বন্ধ কৰি দিওঁ ভাষাটোৰ উন্নতিৰ কাৰণে আমি যদি কাম কৰিবলৈ বন্ধ কৰি দিওঁ তেতিয়া আৰু কি কি বিপদ আহিব পাৰে সেই বিপদৰ কথাটোৱে আমি অলপ সাৱধানে জনা উচিত সকলোৱে জনসাধাৰণে সেইখিনি কথা জানিব লাগিব ভাষা যদি নাথাকে কি কি বস্তু হেৰুৱাম ধৰা হওক সন্তালী ভাষা কালি কিবা কাৰণত বিপদযুক্ত ভাষাত পৰিল আমি ভাষাটো ধৰি ৰাখিব নোৱাৰিলোঁ তেতিয়া কি কি হেৰাব প্ৰথম কথা হেৰুৱাম আমি আমাৰ সংস্কৃতি আমাৰ কালচাৰ হেৰুৱাম আমাৰ কালচাৰ বা আমাৰ সংস্কৃতি যদি হেৰাই যায় তেতিয়াহ'লে আমাৰ কি থাকিব আমাৰ কি হেৰাব আমাৰ চিনাকি হেৰাব আমাৰ পৰিচয় হেৰাব আমি কোন মই কোন সেই কথাটো নাথাকিব গতিকে মই যদি মই হিচাপে জীয়াই থাকিব বিচাৰোঁ চাওতালসকলে যদি চাওতাল হৈ জীয়াই থাকিব বিচাৰে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে প্ৰথম আৰু প্ৰধান চৰ্ত হৈছে তেওঁলোকে নিজৰ ভাষাটোক ধৰি ৰাখিব পাৰিবই লাগিব প্ৰথম চৰ্ত যদি আপোনালোকে ধৰি ৰাখিব নোৱাৰে তেতিয়া এতিয়া সাৱধান হৈ লওক আপোনালোক
এসময়ত কি কি জাতি ইয়াত আছিল এটা মেপ যদি বনোৱা হয় তেতিয়াহ'লে চাওতালসকলো ইয়াত আছিল বুলি মানুহে ক'বলৈ আৰম্ভ কৰিব। সেই দিনটো আমাৰ ওচৰত যাতে নাহে তাৰ কাৰণে আমি কাম কৰিব লাগিব। মানে চাওতালসকল জীয়াই থাকিব লাগিব মানে কিহৰ ভিত্তিত জীয়াই থাকিব? আমাৰ ভাষাটোৰ ভিত্তিত আমি জীয়াই থাকিব। গতিকে প্ৰথম আৰু প্ৰধান চৰ্ত সেই কথাটোক আমি গুৰুত্ব দিওঁ। আৰু আটাইতকৈ ডাঙৰ কথা কি? এটা ভাষা জীয়াই থাকিবলৈ আমাক কি কি আৰু বস্তু লাগে? আমাৰ স্ক্ৰিপ্ট লাগে, আমাৰ আখৰটো লাগিব না। আমাৰ নিজা আখৰ একো নাই। নিজা আখৰ যদি নাথাকে তেতিয়াহ'লে আপুনি বেলেগৰ আখৰ ধাৰ কৰি কৰি কিমান দিন শিকিব? আজি বোলে ৰোমান শিকিলো, আজি বোলে বেলেগ কিবা শিকিলো, এনেকেতো নচলিব। ধাৰ কৰা টকা পইচাৰে আপোনাৰ ঘৰ সংসাৰ চলেনে? নচলে। গতিকে ধাৰৰ দিন গ'ল। এতিয়া নিজে যি কৰিব পাৰো সেইটোৰ ওপৰত আমি ভিত্তি কৰি জীয়াই থাকিব লাগিব। সেই কথাটো আমাৰ পূজনীয় পণ্ডিত ৰঘুনাথ মুৰ্মু ডাঙৰীয়া আমাক কৈ দিছে। নিজাকৈ কিবা এটা সৃষ্টি কৰি লোৱা, যিটো তোমাৰ নিজা হ'ব, যিটো তোমাৰ আপোন হ'ব, য'ত তোমাৰ মৰম থাকিব, চেনেহ থাকিব, তোমাৰ ভাষাৰ ৰং থাকিব, তোমাৰ জাতিৰ ৰং থাকিব। সেই বস্তুটো কি? সেই বস্তুটো তেওঁ এটা স্ক্ৰিপ্ট তৈয়াৰ কৰি দিছে। কিমান পৰিশ্ৰম হয়! এটা স্ক্ৰিপ্ট এনেই নহয়, যুগ যুগ তাৰ কাৰণে পৰিশ্ৰম লাগিব, তাৰ কাৰণে সাধনা লাগিব। ইমান সাধনা, ইমান পৰিশ্ৰম কৰি নিজৰ জীৱনটোত তেওঁ এই জাতিটোক এটা বস্তু দি গৈছে। এই জাতিটোৱে সেই বস্তুটো ধৰি ৰাখিব লাগে নে নাই? যদি আপোনালোকে ধৰি নাৰাখে, যদি আপোনালোকে অলচিকিটোক সকলো জনপ্ৰিয় কৰি নলয়, প্ৰত্যেক চাওতাল মানুহে যদি অলচিকিটো শিকি নলয়, তেতিয়াহ'লে আপোনালোকে নিজৰ জাতিটোৰ প্ৰতি সাংঘাতিক অপৰাধ কৰা হ'ব আৰু এইটো বিশ্বাসঘাতকতা কৰা হ'ব। গতিকে চাওতাল মানে হি মাষ্ট লাৰ্ণ অলচিকি। ইফ ইউ আৰ সান্তাল, কোনো যে আপোনাক সোধে তুমি সান্তাল হয় নে নহয়, তুমি অলচিকি জানা নাই, প্ৰথম প্ৰশ্ন কৰিব লাগিব। তুমি জানিব লাগিব, দ্যাট ইজ ফাৰ্ষ্ট কণ্ডিশ্যন। তুমি অলচিকি নাজানা, নো, ইউ আৰ নো সান্তাল। তোমাৰ জাতিটোৰ প্ৰতি মৰম নাই। জাতিটো এজন মানুহে ইমান পৰিশ্ৰম কৰি এটা বস্তু দিছে, সেইটো বস্তু ধৰি ৰাখিব নোৱাৰা, নিজেতো একো কৰিব নোৱাৰা। তোমাৰ মানুহটোৱে কৰি দিছে, সেই কামটো যদি তুমি ধৰি ৰাখিব নোৱাৰা, তুমি মানুহ হৈ জীয়াই থকাৰ কি অৰ্থ থাকিল, কি মূল্য থাকিল? গতিকে মই যদি মানুহ হৈ জীয়াই থাকিব লাগিব, মই চাওতাল হৈ জীয়াই থাকিম আৰু মই মোৰ ভাষা, সংস্কৃতি, মোৰ স্ক্ৰিপ্ট ইয়াক মই জীৱন্ত কৰি তুলিম, জীয়াই তুলিম। আৰু প্ৰতিটো চাওতাল মানে ল'ৰা ছোৱালী জন্ম হোৱাৰ লগে লগে সিহঁতৰ মুখত এতিয়াৰ পৰা আমাৰ ভাষাটো জীয়াই ৰখাৰ কথা আমি ক'ম। আৰু সিহঁতে আখৰ শিকিবলৈ গৈ সিহঁতে অলচিকি শিকিব লাগিব। এইটো প্ৰধান আৰু প্ৰথম চৰ্ত হ'ব লাগিব। এইখিনি কথা মই আপোনাৰ ওচৰত ক'ব বিচাৰিছোঁ। বেলেগ কথা মই ক'বলগীয়া নাই। শুভেচ্ছা জনাইছোঁ। ভালকে শিকক, শিকি লৈ জনপ্ৰিয় কৰি তোলক। ধন্যবাদ। ধন্যবাদ থাকিল আমাৰ সন্মানীয় আজি মুখ্য অতিথি। আপোনালোকে আমাক ভুল নুবুজিব যে আমি হিন্দী লিপি ব্যৱহাৰ কৰোঁ। আমি হিন্দী লিপি কেতিয়াও ব্যৱহাৰ নকৰোঁ, আমাৰ নিজা লিপি আছে। এতিয়া মই গুগলত চাইছোঁ যে অলচিকিটো কি? অলচিকিটো ভাৰতৰ এটা ক্ষেত্ৰীয় ভাষা বুলি কৈছে, ক্ষেত্ৰীয় লিপি বুলি কৈছে, ভাৰতৰ ক্ষেত্ৰীয় লিপি। তেনেকৈ আপোনালোকে ৰোমান লিপিটোৰ কিবাটো গুগলত চাৰ্চ কৰক, কি হয় ওলাই আহিব। গতিকে আমি কোনটো গ্ৰহণ কৰিব লাগিব? য'ত নেকি আমাৰ সভ্যতা লুকাই আছে, য'ত নেকি আমাৰ সংস্কৃতি লুকাই আছে, যিটো বস্তুৱে আমাক প্ৰকৃতিৰ পূজা কৰিবলৈ শিকায়, যিটো বস্তুৱে আমাক প্ৰকৃতিৰ মৰম কৰিবলৈ শিকায়, ঈশ্বৰৰ ওচৰলৈ লৈ যায়, সভ্যতা যিটো ধৰি ৰাখিবলৈ আমাক শিকায়। গতিকে এনেকুৱা বস্তুটো নিশ্চয় আমি ধৰি ৰখাটো ভাল। গতিকে আপোনালোকে আজি কমচে কম গৰম বন্ধৰ দিনত এটা কষ্ট, ইমান কষ্টৰ মাজতো নিজৰ লিপি ধৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিছে, আপোনালোকে আগবাঢ়ি আহিছে, সঁচাকৈ ভাল লাগিছে। ৰীতি নীতি, সামাজিক ব্যৱস্থা, সংস্কাৰ এইখিনি অন্তৰ্ভুক্ত থাকে। এইখিনি বস্তু যেতিয়ালৈকে জীয়াই থাকিব বা জীয়াই ৰখাৰ যি প্ৰয়াস, গোটেইখিনি এই ভাষাৰ মাজতে বদ্ধতা থাকে, তাক বিকাশ কৰাৰ চেষ্টা আমি ৰাখিব লাগিব। এই ভাষা আগবঢ়াব। এই অক্তরে ধন্যবাদ। সান্তালী সাহিত্য সভাৰ দ্বাৰা আজি যিটো সান্তালী ভাষাৰ পাঠৰ কাৰণে ইয়াতে যিটো অনুশীলনৰ ক্লাছ আজি আৰম্ভ হৈছে, এই বিষয়ত সান্তালী ভাষা অসমত কিমান
আগুৱাই আছে আৰু পৰৱৰ্তী দিনত খাদ্য সভাই সান্তালী খাদ্য সভাই এই ভাষাৰ বাবে কেনেকৈ কাম কৰি যাব অলপ দুআষাৰ কৈ দিব। পোনপ্ৰথমে আজিৰ এই সাঁওতালী ভাষা যি অনুষ্ঠান কৰিবৰ কাৰণে আমি ইয়াত প্ৰয়াস কৰিছোঁ, বা আজি যি ভাষা প্ৰশিক্ষণৰ কাৰণে যি কোচিং চেণ্টাৰ আজি দৰ মুকলি কৰিলোঁ, ইয়াত আমাৰ অসম সাঁওতালী সাহিত্য সভাৰ তৰফৰ পৰা আসাম প্ৰকাশ যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি এই অনুষ্ঠানটো কৰিবৰ কাৰণে বিশেষ গুৰুত্ব প্ৰদান কৰিছোঁ। সাঁওতালী জাতিটো স্বভাষাৰে স্বলিপিৰে ভাষা শিক্ষাৰে শিক্ষিত হোৱাৰ এক যথেষ্ট পৰিমাণৰ এটা পৰিকল্পনা ৰাখিছোঁ। কাৰণ আমাৰ সাঁওতালী ভাষা 2003 চনৰ 22 ডিচেম্বৰত সাংবিধানিক অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হোৱাৰ পাছত যেনেধৰণে আমি আগুৱাই যোৱাৰ সুবিধা পাব লাগিছিলে, সেই সুবিধা হয়তো 19 মে' মাহত অসম চৰকাৰ কেবিনেটত আপোনাৰ যি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ 2020 আঁচনিৰ অধীনত প্ৰত্যেক জনগোষ্ঠীৰ স্বকীয় ভাষাৰে শিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। তাৰ আলম লৈ পেলাই সাঁওতালী সাহিত্য সভাই এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে, যাতে সাঁওতালী জনগোষ্ঠীটোৱে সাঁওতালী অলচিকি স্ক্ৰিপ্টৰ সহযোগত নিজৰ ভাষা মাধ্যমত ৰাখি যাতে আমি শিক্ষা গ্ৰহণ কৰি প্ৰাথমিক পৰ্যায়ৰ যি শিক্ষা প্ৰণালী ব্যৱস্থা তাক আগুৱাই লৈ যোৱাৰ আমি প্ৰয়াস কৰিছোঁ। ᱫᱩᱞ ᱪᱟᱞᱟᱣᱮᱱ 2003 ᱨᱮ ᱵᱚᱞᱚ ᱟᱠᱟᱱᱟ ᱟᱨ ᱛᱮᱦᱮᱧ 20 ᱵᱚᱪᱷᱚᱨ ᱛᱮᱦᱮᱧ 20 ᱵᱚᱪᱷᱚᱨ ᱱᱚᱣᱟ ᱵᱟᱵᱚᱫ ᱨᱮ ᱟᱵᱚ ᱛᱮᱜᱮ ᱛᱟᱲᱟᱜ ᱨᱮ ᱛᱟᱦᱮᱱ ᱦᱩᱭᱮᱱ ᱛᱟᱵᱚᱱᱟ ᱟᱨ ᱚᱸᱰᱮ ᱵᱷᱟᱵᱽᱱᱟ ᱨᱮᱭᱟᱜ ᱠᱟᱛᱷᱟ ᱱᱤᱭᱟᱹᱜᱮ 20 ᱵᱚᱪᱷᱚᱨ ᱯᱟᱨᱚᱢᱮᱱ ᱨᱮᱦᱚᱸ ᱟᱵᱚᱣᱟᱜ ᱥᱟᱶᱦᱟ ᱟᱵᱚᱣᱟᱜ ᱱᱚᱣᱟ ᱚᱱᱚᱞ ᱯᱟᱥᱮ ᱛᱮᱜᱮ ᱵᱟᱝ ᱞᱟᱦᱟ ᱞᱮᱱᱟ ᱟᱨ ᱱᱚᱣᱟ ᱨᱮᱭᱟᱜ বিশেষ কারণ মেনাᱜᱼᱟ ᱟᱨ ᱤᱱᱟᱹ ᱠᱟᱨᱚᱱ ᱫᱚ ᱱᱤᱭᱟᱹᱜᱮ ᱫᱩᱨᱵᱷᱟᱜᱽᱜᱚ ᱵᱚᱱ ᱢᱮᱱ ᱠᱮᱭᱟ ᱟᱵᱚ ᱛᱟᱞᱟᱨᱮ অমিল হয়ে আকানা ᱢᱤᱫ ᱠᱚᱫᱚ ᱯᱨᱚᱢᱟᱱ ᱵᱚᱱ ᱠᱩᱥᱤᱭᱟᱜ ᱠᱟᱱᱟ ᱟᱨ ᱢᱤᱫ ᱠᱚᱫᱚ ᱚᱠᱚᱭᱴᱟᱜ ᱟᱵᱚ ᱛᱮᱵᱚᱱ ᱛᱮᱭᱟᱨ ᱠᱟᱫᱟ ᱟᱵᱚᱨᱮᱱ ᱦᱚᱲᱮ ᱛᱮᱭᱟᱨ ᱠᱟᱫᱟ ᱟᱵᱚᱣᱟᱜ ᱜᱚᱨᱚᱵ ᱠᱟᱱᱟ ᱚᱞᱪᱤᱠᱤ ᱱᱚᱣᱟ ᱚᱞᱪᱤᱠᱤ ᱢᱤᱫ ᱵᱟᱨᱭᱟ ᱠᱚᱫᱚ ᱵᱟᱝ ᱵᱚᱱ ᱠᱩᱥᱤᱭᱟᱜ ᱠᱟᱱᱟ ᱱᱚᱣᱟ ᱚᱞᱪᱤᱠᱤ ᱛᱮᱫᱚ ᱵᱚᱞᱮ ᱟᱵᱚᱣᱟᱜ ᱜᱚ ᱟᱲᱟᱝ ᱵᱟᱝ ᱠᱩᱥᱤᱭᱟᱜᱼᱟ ᱟᱨ ᱚᱱᱟ ᱤᱭᱟᱹᱛᱮ ᱟᱵᱚ ᱛᱟᱞᱟᱨᱮ ᱵᱷᱤᱱᱟᱹ ᱵᱷᱤᱱᱤ ᱦᱩᱭ ᱟᱠᱟᱱᱛᱮ ᱛᱮᱦᱮᱧ ᱛᱤᱱᱟᱹᱜ ᱫᱚ ᱟᱵᱚᱣᱟᱜ ᱱᱚᱣᱟ ᱚᱱᱚᱞ ᱥᱮ ᱟᱵᱚᱣᱟᱜ ᱥᱟᱦᱤᱛᱛᱚ ᱛᱤᱱᱟᱹᱜ ᱫᱚ ᱞᱟᱦᱟ ᱡᱟᱹᱨᱩᱲ ᱛᱟᱦᱮᱸ ᱠᱟᱱᱟ ᱚᱱᱟ ᱫᱚ ᱵᱟᱝ ᱦᱩᱭ ᱟᱠᱟᱱ ᱛᱟᱦᱮᱸ ᱠᱟᱱᱟ ᱱᱚᱜᱼᱚᱭ ᱛᱮᱦᱮᱧ ᱫᱚ ᱱᱚᱰᱮ ᱚᱱᱟ ᱚᱠᱟᱴᱟᱜ ᱩᱫᱵᱳᱫᱷᱚᱱ ᱠᱟᱹᱢᱤ ᱦᱚᱨᱟ ᱚᱱᱟ ᱫᱚ ᱛᱮᱦᱮᱧ ᱢᱩᱪᱟᱹᱫ ᱮᱱᱟ ᱠᱞᱟᱥ ᱫᱚ ᱠᱚᱱᱴᱤᱱᱤᱭᱩ ᱜᱟᱯᱟ ᱠᱷᱚᱱ ᱦᱩᱭᱩᱜ ᱞᱟᱹᱜᱤᱫ ᱜᱟᱯᱟ 10 ᱡᱩᱞᱟᱭ ᱠᱟᱱᱟ ᱟᱨ ᱦᱟᱱᱟ ᱟᱜᱚᱥᱴ 8 ᱛᱟᱹᱨᱤᱠᱷ ᱦᱟᱹᱵᱤᱡ ᱦᱩᱭᱩᱜᱼᱟ ᱱᱚᱰᱮ ᱠᱚᱱᱴᱤᱱᱤᱭᱩ ᱟᱨ ᱦᱚᱸᱜᱼᱚᱭ ᱵᱷᱤᱰᱤᱭᱳ ᱫᱚ ᱢᱟ ᱱᱚᱰᱮ ᱜᱤᱧ ᱢᱩᱪᱟᱹᱫ ᱫᱟ ᱢᱟ ᱥᱟᱱᱟᱢ ᱠᱚᱜᱮ ᱡᱚᱦᱟᱨ